হাই ফ্ৰেণ্ডছ, আজি আহিলোঁ বহুত দিনৰ মূৰত। আমাৰ এই পুলৰ কাষত মানে কালভাৰ হয়, কালভাৰ কয় আমি, পাহাৰৰ পুল বুলিয়ে কওঁ এইডোখৰ জেগা। পুলৰ কাষত আহিলোঁ। বৰ্তমান মই দেখাই আছোঁ জেগাবিলাক কেনেকুৱা, বহুত বছৰ পুৰণি হয়, বহুত বছৰ পুৰণি হয়। এইটো চাওক, বহুত বছৰ পুৰণি হয়। ওপৰৰপৰা বাৰু অলপ দেখাই দিম। প্ৰথমে পানীখিনি চাই লওক, আমি দৃশ্যটো চাই লওক। চাওক না, সেইটো তাই যাবলৈ নোৱাৰে আৰু মাজলৈকে। মই দেখালোঁ সি ইটোৰ পৰা সিটোৰ পৰা, মানে এটা দৰ্জা ঠিক আছে, দুটা দৰ্জা বেয়া হৈ গ'ল। চাই দেখক, মই জেগাডোখৰ দেখাই আছোঁ। বৰ্তমান আহি আছোঁ মানে কালভাৰটো দুখন কলঙৰ মাজত মানে মিচিং হৈ আছে। মই দেখাই আছোঁ এইখিনি বাৰু। এইটো চাওক, এইটো চাওক, মাজতো দি গৈ আছে পানী। এইটো পানী আহে। এইখন হ'ল মৰা কলং, এইখনৰ নাম হ'ল মৰা কলং। নেক্সট সিটো ছাইডত আছে জীয়া কলং। চাই থাকক, মই দেখাই আছোঁ বাৰু, দৃশ্যবিলাক দেখাই আছোঁ। চাওক এই দুটাত মাজতো যায়। চাওক না চিনেৰি, চাওক এইটো চাওক, মানে পানীটো এদিগি হৈ গৈ আছে না, এদিগি বেকাকৈ ঘূৰি হৈ ৰাউণ্ডটো এদিগি গৈ আছে। কিন্তু চাওক পানী গৈ আছে, এটা দৰ্জা দিহে পানী যায় বাৰু। এইটো গৈ আছে চাওক, মই বাৰু তলৰ পৰা যায় মানে দেখাই আছোঁ আপোনালোকক, প্ৰচেছটো দেখা। এইটো চাওক না, এইটো মেইন বস্তুটো হয়। যদি এইটো ঘূৰাই দিয়া যায়, দৰ্জাটো ওপৰত আহিব। যদি এইটো ছাইডত দিয়া যায়, দৰ্জাটো তলত যাব, পানীটো বন্ধ হৈ যাব। এইটো চাওক পানীটো বৰ্তমান এটা দৰ্জা খোলা হৈ আছে। বহুত পূৰা ফুল খুলি থৈ দিয়া, তিনিটা আছে, তিনিটা কেপ আছে, এটা খুলি থৈ দিয়া হৈ আছে। মানে দুটা বন্ধ হৈ আছে, এটা খোলা আছে। বহুত পুৰণি হৈ গ'ল বৰ্তমান। দৰ্জা একেবাৰে ঠিক নহয়। এইটো চাওক, এইটো গ'ল খোলা গ'ল। এইটো মানে বহুত পুৰণি হয়। এইবিলাক গৈছে পূৰা, মানে পূৰা বাৰিষা ছিজন হৈ গ'লে পানী ফুল হ'লে অলপ দিগদাৰ হয়। মই তলৰ পৰা দেখাই আছোঁ বাৰু চিনাৰীবিলাক চাব। মই দেখাই আছোঁ বৰ্তমান। চাওক এইটো চাওক, ইয়াত আহি আছোঁ। এইটো হ'ল এক্সট্ৰা কলম। এইটোৰ নাম হ'ল জীয়া কলম। এই কলমখনৰ নাম হ'ল জীয়া কলম। মই দেখাই আছোঁ বাৰু আপোনালোকক। এই কলমখন চাওক, এইটো চাওক, এইখন জীয়া কলম হয়। সেইটো দুটা কলম, সিটো কলম লগ খাই আছে, দুটা কলম হয়। অকণমান চাওক, এইটো চাইড গোটেই জাল। এইটো ইয়াত জাল আছে, তাত আছে। চাওক, দুখন কলম আছে। এইটো চাওক পানী, মই দেখাই আছোঁ, এইটো দেখাই আছোঁ। পাই গ'লোঁ। সেইটো চাওক, মই দেখাই আছোঁ। এইটো চাওক, কি সুন্দৰ লাগিছে নহয়। ডেইলিটো চকুতে পৰে। মই দেখাই আছোঁ, চাওক কি সুন্দৰ। কেতিয়াবা পূৰা চেলফি চাওক কি সুন্দৰ, মজাই।
এইটো চাওক না মই এইখিনিতে পালোঁ মই ককা এজনক লগ পালোঁ মই ককা এজনক সুধিম বাৰু কিমান বছৰ পুৰণি হয় পুলটো ককা এজনক মই সুধিম ককা আপোনাৰ নামটো মোৰ নামটো নুমল শইকীয়া নুমল শইকীয়া ঘৰ পাটবৈত পাটবৈত পাটবৈ দোকানখন অকণমান আগলৈ দোকানখনৰ ঘৰ ঠিক আছে এই পুলটোৰ বিষয়ে অলপ কওকচোন কিমান বছৰ পুল হয় এইটো কালভাৰটো এইটো কালভাৰটো এতিয়া অতি বেছি হৈছে যেতিয়া 40 বছৰ হ'ল 40 বছৰ 40 বছৰ বাপৰে 40 বছৰ ইমান বছৰ পুৰণি হয় এতিয়াতো তিনিটা দৰ্জা আছে এতিয়া 3টা দৰ্জা পুল এইটো কালভাৰ দিছিল জয়বাৰ দিছিলে এয়া হেৰিয়াৰ দিনত দিছিলে কি দিয়া হ'ল 20 বছৰ 30 বছৰ 35 40 বছৰে ধৰা ইমান বছৰ এইটো কালভাৰ বনাই দিছে বৰ্তমান 3টা দৰ্জাৰ ভিতৰত 2টা দৰ্জা এটা খোলা হৈ থাকে এটা খোলা হৈ থাকে 2টাটো বেয়া হৈ গ'ল 2টা বেয়া হৈ গ'ল এটাটো পূৰা অপেনিং খোলা থাকে তাৰমানে বস্তুবিলাক চুৰ হোৱাৰ কাৰণে এতিয়া এখন দৰ্জা খুলি বনোৱা হ'ল এনে লোহাৰ গোটেই উঠা পাৰ নমা পৰ্যন্ত ধেৰ বস্তু আছে এই ডাঙৰ কৈ দে কথাটো গুৰুত্ব নাইকিয়া ঠিক আছে মই কৰিম বাৰু এইখিনিতে ভিডিঅ'টো শ্বেয়াৰ কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি নতুন সদস্য হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব